স্কুলখন মানে স্কুলখনতো আমাৰতো জৰাজীৰ্ণ অৱস্থাৰ জগা মানে কি বানপানী হয় বানপানী মানে স্কুলৰ LP আৰু ME ৱাৰ গিডিং মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয় আছিলে মানে ঘৰৰ প্ৰায় আধাই অংশ লৈ গ'ল বানপানী তো মানে কি ইয়াত কোনো আমি চৰকাৰৰ পৰা একো পোৱা নাই বা চৰকাৰেও কোনো হেল্প কৰা নাই ইয়াত কপিলিৰ খহনীয়াই লৈ গ'ল বৰ্তমান আমাৰতো মানে কোনো মানে অৱস্থাই নাই ল'ৰা ছোৱালী যে স্কুলত আহে তো মানে যেনে তেনে পঢ়ি আছে আৰু যে আমাৰ কিমানটা কোঠা লৈ গ'ল এতিয়া ইয়াৰ পৰাতো মোটামুটি 3টা কোঠা লৈ গ'ল 3টা কোঠা খহনীয়াই লৈ গ'ল LPৰ পৰা লৈছে আৰু MEৰ পৰা লৈ গৈছে এতিয়া এনেদৰে খহনীয়া হৈ থাকে সম্পূৰ্ণ বিদ্যালয় যাব একো ব্যৱস্থা ৰক্ষণাবেক্ষণৰ কাৰণে একো ব্যৱস্থাটো বৰ্তমান হোৱাই নাই লোৱা নাই চৰকাৰে বা এতিয়াতো বানপানীৰ অৱস্থা চলি আছে তো মানে কি শেষত কি কৰে নকৰে এইটোতো আমি ক'ব নোৱাৰিম চৰকাৰে বা কি প্ৰজেক্ট হিমন্ত ছাৰে কি কৰে নকৰে মইতো ক'ব নোৱাৰোঁ লোকেল হিচাপে আপোনালোকে এই বিদ্যালয়খন সংৰক্ষণৰ কাৰণে দাবী জনাব নালাগে এইটোতো আমি জনাই আছোঁ আগতেও জনাইছোঁ আহিছিলে আমাৰ এজন কোনোবা মন্ত্ৰী বা কোনোবা আহিছিলে মই নাছিলোঁ কিন্তু শুনিছোঁ আহিছিল তেতিয়া জনাইছে এইটো আমাৰ ছাৰেও জনাইছে আৰু আমাৰতো বৰ্তমান এতিয়া আমাৰ মানুহ যে হেৰি দিব যে জগা দিব এই জগা দিয়াৰো মানে নাই যে স্কুলখন যে বেলেগ জগা নি পাতি এনেকুৱা মাটিওতো বৰ্তমান নাই ডেইলি খহনীয়া হৈ আছে হৈ আছে কপিলি